কুলা বুড়িকে নিলু গো ওই জেংডাল হাতত লৈ কুলাখন মূৰত লৈ ওই বিহু নাচিবলৈ গো ওই নাচে কুলা বুড়ি নাচে কলিমতি নাচে কুলা বুড়ি নাচে কুলা বুড়ি ওই কুলারে ভিতৰত কি কি আনিছে কুলাৰে ভিতৰত কি কি আনিছে কানাই হাত পাতি আছে কলিমতি নাচে কুলা বুড়ি নাচে কুলা বুড়ি নাচে নাচে কুলা বুড়ি নাচে কুলা বুড়ি নাচে ওই কুলারে ভিতৰত আছে গুৱা পান কুলাৰে ভিতৰত আছে গুৱা পান চিকাৰু পকীৰ সতে কলিমতি চিকাৰু পকীৰ সতে ওই কুলাৰে ভিতৰত কি কি আনিছে কুলাৰে ভিতৰত কি কি আনিছে চিকাৰু পকীৰ সতে কলিমতি চিকাৰু পকীৰ সতে ওই নাচে কুলা বুঢ়ী নাচে কলামতি নাচে কুলা বুঢ়ী নাচে কুলা বুঢ়ী নাচে নাচে কুলা বুঢ়ী নাচে কুলা বুঢ়ী নাচে ওই নাচে কুলা বুঢ়ী নাচে ওই নাচ কুলা বুড়ি তয়ো নাচিলে ময়ো নাচিলে ওই একেখন বিয়াৰে টিকা টিকা কলি নাচে কুলা বুঢ়ী কেন কৰি টিকা 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 কলি নাচে কুলা বুঢ়ী কেন কৰি চৰাই চিৰিকটি পহু পতং নাচে কুলা বুঢ়ী জপং জপং চৰাই চিৰিকটি পহু পতং নাচে কুলা বুঢ়ী জপং জপং ওই কৰ পৰা আহিলি কত দিলি ভৰি ৰহাতলি ফালিলি চেৰ কৰি ওই কৰ পৰা আহিলি কত দিলি ভৰি ৰহাতলি ফালিলি চেৰ কৰি ছটাই ঘৰে বকত আছিলো মই ঘৰে কইনা গোন্ধ পাই আহিলো হয় ছটাই ঘৰে বকত আছিলো মই ঘৰে কইনা গোন্ধ পাই আহিলো হয় টিকা টিকা তোক দিব পইচা আৰু দিব গামোচা আমাৰ মনে মনে থাক সেই চেংমৰা পাত
ওই চেং মৰা পাত ও পাতে তৰা গছ পুঠি মাছে পইতা ভাজি কুলিয়ে বোলে কু কু বিহু বিহু লাগিছে গাত হে বিহু লাগিছে গাত হে বিহু লাগিছে গাত পটকনে বান্ধিব পাৰে ওই নাচে কুলাবুড়ি নাচে বলি মতি নাচে কুলাবুড়ি নাচে কুলারে ভিতৰত কি আনিছে কুলাৰে ভিতৰত কি আনিছে কাৰো পটকি হলে বলি মতি কানাই হাতে পাতি আছে কুলাৰ ভিতৰত আছে গুৱা পানী কুলাৰ ভিতৰত আছে গুৱা পানী চিকাৰু পটকি হতে বলি মতি চিকাৰু পটকি হতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দলটোলৈ ইতিমধ্যে আপোনালোকক জনাবলৈ পাই আমি আনন্দিত যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আমি যোৱা 11-12 আৰু 13 তাৰিখৰ ডিচেম্বৰ 13 তাৰিখৰ দিনাখন আমি এটা কৰ্মশালা কৰিছিলোঁ যে ঠেঙাল কছাৰী জনগোষ্ঠীৰ এই যি কোলাবুৰী নাচ কালৰ কৰাল ৰাখত হেৰাই যোৱাৰ উপক্ৰম হৈছিলে গতিকে আমি অসমৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত সিঁচৰিত হৈ থকা আমাৰ এই ঠেঙাল লোকসকলক একত্ৰিত কৰি আমি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এটা উদ্যোগ লৈ আমি এটা দল আমি উলিয়াইছোঁ গতিকে তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰোঁতে অনেকখিনি অজানিতে ভুল ত্ৰুটি ৰৈ যাব পাৰে তাৰ বাবে পুনৰবাৰ ক্ষমা বিচাৰিছোঁ।